আজি বনাম হাঁহৰ মাংস। এয়া হ'ল কোমোৰা আৰু আলু, এইটো হ'ল পিঁয়াজ কাটি থৈছোঁ, এইটো হ'ল নিমখ আৰু হালধি, এইখিনি হ'ল জলকীয়া আৰু গৰম মছলা মিক্সিত মেলি লৈছোঁ, আৰু এইখিনি হ'ল আদা নহৰু। এয়া হ'ল কেৰাহী গৰম দিছোঁ। এতিয়া এইখিনি হ'ল কোমোৰাখিনি আগত ভাজি উলিয়াম। কোমোৰা আৰু আলু উকলনি দিছোঁ। এয়া অলপমান নিমখ দিছোঁ, অলপ হালধি দিছোঁ, এইখিনি ভজা হৈ গ'ল। আকৌ তেল গৰম দিছোঁ, পিঁয়াজ অলপ ভাজি অলপমান ৰঙচুৱা হ'লে মছলাখিনি দিম। এইখিনি ৰঙচুৱা হৈ গ'ল। আদা নহৰু দিছোঁ, এইখিনি হ'ল জলকীয়া। ইয়াত মই কলমি গৰম মছলাটো বটি লৈছোঁ। হালধি, নিমখটো একেবাৰে দি দিছোঁ। হ'ল জিৰাৰ গুড়া, এইখিনি অলপ ভালকৈ ভাজি এতিয়া মাংসটো দি দিম। সকলোৰে হাঁহৰ মাংস বনোৱা পদ্ধতি বেলেগ বেলেগ। ঢাকনি দি থ'ম। 5 মিনিট পিছত কোমোৰাটো ধুই দিম। একেবাৰে কোমোৰাটো হৈ গ'ল 5 দিলোঁ। মিনিট। Pondra minit piছত চালোঁ।